Hello everyone, welcome back to my channel Enjoy Life with sneha&Family. আজি পিছে ৰেচিপিটো মোৰ নহয়, মোৰ হাজবেণ্ডৰ, তথাপিতো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি ভাবিলোঁ। ইয়াৰ বাবে লাগিব 1 কেজি চাউল, গুড়, ঘিউ, গাখীৰ আৰু কলপাতটো অৱশ্যে লাগিবই। গাখীৰ অৱশ্যে অপশ্যনেল, গাখীৰ নিদিবও পাৰে আপোনালোকে, কিন্তু মই ভাল পাওঁ মানে দি লৈছোঁ। গুড়খিনি অলপ উন্নত কোৱালিটি ল'ব। ভালদৰে চাউলৰ গুড়িখিনিত মানে পিঠাখিনিত গুড়, গাখীৰ, ঘিউ আৰু পানী পৰিমাণ অনুযায়ী দি ভালদৰে সানি ল'ব। আহক তেতিয়াহ'লে নাঙল ধোৱা পিঠা বনাওঁ। কলপাতবোৰ ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'ব। তাৰপিছত এইদৰে কলপাত সৰু সৰু টুকুৰা কৰি তাত এনেকৈ আটাৰ লাৰুৰ দৰে গোল বনাই হাতেৰে এনেদৰে চেপেটা কৰি দিব, যাতে চাৰিওফালে সমান আকাৰৰ হয়। মই চাউলখিনি ৰাতিটো পানীত তিয়াই ৰাখিছিলোঁ আৰু ৰাতিপুৱা ভালদৰে ধুই পানীখিনি শুকোৱাৰ পিছত মিক্সিত খুন্দি লৈছোঁ। আৰু এটা কথা, এই পিঠাৰ গুড়িৰ যিটো মিশ্ৰণটো মই আধা ঘণ্টাৰ বাবে বনোৱাৰ আগতে থৈ দিছিলোঁ। কলপাতখিনি গেছত এনেদৰে সেকি ল'ব, নহ'লে জুইত সেকি ল'ব পাৰে, নহ'লে ফাটি যোৱা। পিঠাখিনি বনাবলৈ এটা বহল মুখৰ পাত্ৰ বা চচপেন ল'ব পাৰে, তেতিয়া বনাবলৈ সহজ হয় আৰু মাজে মাজে লৰাই দিবলৈ সহজ হয়। পানীখিনি ভালকৈ উতলিবলৈ দিব, একদম বকবককৈ যিটো উতলা বুলি কয় তেনেদৰে উতলিবলৈ দিব। আৰু পিঠাখিনি প্ৰায় আধা ঘণ্টামান এনেদৰে উতলাৰ পিছত এটা নমাই আনি চাব। আধা ঘণ্টা মানে লাগে আচলতে সিজিবলৈ। যিহেতু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ কোনোবা আমাৰ চেনেল আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাব। আৰু এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব, তেতিয়াহে ৰেচিপিটো ভালদৰে বুজি পাব। এই পিঠাবিধ খাবলৈ বহুত সুস্বাদু হয় আৰু বিশেষকৈ ল'ৰা ছোৱালীয়েও খাই ভাল পাব। গাখীৰ আৰু গুড়ৰ লগত ইয়াক পৰিৱেশন কৰি দিব, তেতিয়া খাই ভাল লাগিব। পিঠাখিনি বনাই আছোঁ, লগতে দুপৰীয়া আহাৰো যোগাৰ কৰিছোঁ। অলপ দেখোঁ আজি কি বনাইছোঁ। কণীৰ দম বনাইছোঁ, চিম্পুল এসাঁজ বনাইছোঁ, বৰ বিশেষ নাই বনোৱা। পিঠাখিনি খাই অৱশ্যে ভালেই লাগিব। তাৰ লগতে এয়া আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লাইক দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।